Okay, welcome to Science Point Kharupetia. Myself Ramizu. মই ৰমিজিলে কৈছো মোৰ ঘৰ খাৰুপেটিয়া মই আজি ক্লাস 12 অর্থাৎ হায়ার সেকেন্ডারি সেকেন্ড ইয়ার ফিজিক্সৰ এটা টপিকস আলোচনা কৰিব বিচাৰিছো so I will be continuing my lecture in both English and Assamese তো মই অসমীয়া আৰু ইংৰাজী দুইটা ল্যাঙ্গুৱেজতে এক্সপ্লেইন কৰিম so টপিকস টু মই হায়ার সেকেন্ডারি সেকেন্ড ইয়াৰ কারেন্ট ইলেক্ট্রিসিটিৰ পৰা মই এটা টপিকস লৈছো আৰু সেই টপিকসটো হৈছে জেনাৰেলি ল'ৰা-ছোৱালীবিলাকে আগৰ ল'ৰা-ছোৱালীবিলাকে কৈছে যে স্যাৰ এই টপিকসটো বুজি নাপাও বা তেওঁলোকৰ টান লাগে তেওঁলোকে বুজি পোৱাত অসুবিধা পায় তো মই এই ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক ক'ব বিচাৰিছো যে যদি তেওঁলোকে কিবা অসুবিধা পাইছে সেই টপিকসটো তেওঁলোকে বাৰে বাৰে ভিডিঅ'টো চালে তেওঁলোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব আৰু সেই টপিকটো হৈছে কারেন্ট ইলেক্ট্রিসিটি ড্রিফট ভেলোসিটি so drift velocity কি হয় যে জেনাৰেলি এটা কন্ডাক্টৰ যিকোনো এটা পৰিবাহী in a conductor a large number of charged particles contains এটা কন্ডাক্টৰত বহুত আধান থাকে আৰু সেই আধানবোৰে পৰিবাহীটোৰ মাজেৰে যাবলৈ আৰম্ভ কৰে ডিউ টু এপ্লিকেশন অফ ইলেক্ট্ৰিক ফিল্ড বৈদ্যুতিক ক্ষেত্ৰ এপ্লাই কৰাৰ পাছত আৰু যেতিয়া বৈদ্যুতিক ক্ষেত্ৰ এপ্লাই কৰা হয় ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা হয় তেতিয়া কি হয় ইলেক্ট্ৰনটো যাবলৈ আৰম্ভ কৰে আৰু যেতিয়া ইলেক্ট্ৰনটো যাবলৈ আৰম্ভ কৰে তেতিয়া ইলেক্ট্ৰনটো এটা ভেলোসিটি পায় যিটো ভেলোসিটি ইলেক্ট্ৰনটোৱে পায় that velocity is known as a drift velocity actually it is the average velocity of electron or charged particle in a conductor so here is a mathematical expression সেই এক্সপ্ৰেছনটো হৈছে drift velocity v means velocity and d means drift equal to minus e capital E divided by m into tau. This is the mathematical representation of drift velocity. A mathematical representation to ইয়াতে v dt is drift velocity. This is the charge of electron. This is the applied electric field. প্রয়োগ করা বৈদ্যুতিক ক্ষেত্র. This is the mass of the charged particle and this is known as a relaxation time. So মই এই mathematical expression to drift velocity এই mathematical expression to ওলাবলৈ ট্রাই কৰিছো ডিৰাইভ কৰিছো. কেনেকৈ কৰে ইয়াত এতিয়া drift velocity mathematical expression হোৱাৰ আগতে মই কিছু কনসেপ্ট দি লৈছো সে এটা কন্ডাক্টৰ আছে এই কন্ডাক্টৰটো a large number of atoms contained in this conductor মই ইয়াৰে এটা এটম কনসিডাৰ কৰিছো এটমটো কোৰ যিটো সেন্টাৰ তাক কোৱা হয় নিউক্লিয়াছ আৰু এই নিউক্লিয়াছৰ প্ৰটন আৰু নিউট্ৰন থাকে আৰু ইলেক্ট্ৰনটো কি হয় নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনটো ৰিভলভ কৰি থাকে তেতিয়া ইলেক্ট্ৰনটোৱে ইয়াৰ চাৰিওফালে এনেকৈ ৰিভলভ কৰি থাকে এই ইলেক্ট্ৰনটোৱে
27 ডিগ্ৰী সেলসিয়াস এতিয়া এই মুহূৰ্ত এতিয়া এই 27 যদি আমি কেলভিনলৈ কনভাৰ্ট কৰো তেতিয়া 27 প্লাস 273 তো আলটিমেটলি এটো 300 কেলভিন হ'ব এই 300 কেলভিন এনার্জি অলরেডি আমার ইয়াতে এটো রুমত এটো কোঠালি এক্সিস্ট আছে তেতিয়া হলে এই থার্মাল এনার্জিটো নেচাৰৰ পৰা পাই আছে যদি থার্মাল এনার্জিটো নেচাৰৰ পৰা পাই আছে এটমটো নিউক্লিয়াস আৰু ইলেক্ট্ৰনটো ইয়াৰ চাৰিওফালে এনেকৈ ঘূৰি আছে যেতিয়া থার্মাল এনার্জিটো এই ইলেক্ট্ৰনটোৱে পায় তেতিয়া ইলেক্ট্ৰনটোৱে তার ভেলোসিটি বঢ়াই দিয়ে অর্থাৎ ইলেক্ট্রনটোৱে বেছি বেগত ঘূৰিবলৈ আৰম্ভ কৰে যেতিয়া ইলেক্ট্ৰনটো বেছি বেগত ঘূৰিবলৈ আৰম্ভ কৰিব তেতিয়া লাহে লাহে ইলেক্ট্ৰনটো এই নিউক্লিয়াছৰ পৰা আঁতৰি যায় আৰু যেতিয়া ইলেক্ট্ৰনটো নিউক্লিয়াছৰ পৰা আঁতৰি যাব এটা পাৰ্টিকুলাৰ সময়ত ইলেক্ট্ৰনটোৱে তাৰ নিউক্লিয়াছত এনেকৈ ঘূৰি থাকিব আৰু এটা সময়ত কি হৈ যাব নিউক্লিয়াছৰ পৰা এনেকৈ আঁতৰি যাব তেতিয়া হলে ইলেক্ট্ৰনটোৱে তাৰ নিউক্লিয়াছৰ পৰা আঁতৰি গৈছে এটো মাত্ৰ থাৰ্মেল এনাৰ্জিৰ কাৰণে সম্ভৱ হৈছে আৰু যেটো নেচাৰেলি এক্সিষ্ট that is why this velocity is known as a thermal velocity সেই কাৰণে এই velocity thermal velocity বুলি কোৱা হয় ওকে thermal velocity আমি কনসেপ্টটো বুজি পালো এতিয়া যিকোনো এটা কন্ডাক্টৰৰ thermal velocity exist থাকে কারণ ন্যাচারালি এক্সিস্ট এটো তাহলে এই কন্ডাক্টৰটো থার্মাল ভেলোসিটিৰ কাৰণে ইলেক্ট্ৰনটো মুভ কৰিব ওকে ইলেক্ট্ৰনটো ইয়াতে আছে সে এনেকৈ মুভ কৰিব থার্মাল ভেলোসিটিৰ কাৰণে আকৌ ইলেক্ট্ৰনটো ইয়াতে আছে সে এনেকৈ মুভ কৰিব থার্মাল ভেলোসিটিৰ কাৰণে আকৌ ইলেক্ট্ৰনটো এনেকৈ আছে আকৌ মুভ কৰিব থার্মাল ভেলোসিটিৰ কাৰণে আৰু কি হ'ব যেতিয়া ইয়াতে অন্য এটা এটমৰ লগত বাধা হ'ব তেতিয়া ইলেক্ট্ৰনটো আকৌ ব্ৰেক হ'ব তেতিয়া হ'ব electron to eto thermal velocity this is also thermal velocity this is also thermal velocity this is also thermal velocity তেতিয়া হলে ইলেক্ট্ৰন to বহুত thermal velocity তাৰ ভিতৰত থাকিব এতিয়া কথা হৈছে যদি thermal velocity এনেকুৱা হয় তেতিয়া তাৰ এগেইনষ্টত আৰু এটা thermal velocity আছে যদি thermal velocity এনেকুৱা হয় তেতিয়া তাৰ এগেইনষ্টত আকৌ thermal velocity আছে এনেকুৱা আকৌ যদি thermal velocity এনেকুৱা হয় আকৌ thermal velocity এনেকুৱা আছে তাৰ মানে কন্ডাক্টৰটোৰ ভিতৰত এভাৰেজ থাৰ্মেল ভেলোসিটি 0 কাৰণ প্ৰত্যেকটো থাৰ্মেল ভেলোসিটি কেনসেল কৰি আছে তেতিয়া কন্ডাক্টৰটোৰ ভিতৰত থাৰ্মেল ভেলোসিটি আমি থাৰ্মেল ভেলোসিটি জেনাৰেলি সে ইউ ৰে ৰিপ্ৰেজেন্ট কৰিছো এটা থাৰ্মেল ভেলোসিটি ফৰ ফাৰ্স্ট পাৰ্টিকল এতিয়া এক নম্বৰ চাৰ্জটোৰ কাৰণে থাৰ্মেল ভেলোসিটি সে 1 দুই নম্বৰটোৰ কাৰণে সে 2 3 নম্বৰটোৰ কাৰণে সে 3 প্লাস ডট 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 এতিয়া কন্ডাক্টৰটোৰ কিমান আছে সে n টা তাতে চাৰ্জ আছে n চাৰ্জ এতিয়া হলে ইয়াতে টোটাল থাৰ্মেল ভেলোসিটিটো হ'ব 0 অৰ্থাৎ এভাৰেজ থাৰ্মেল ভেলোসিটিটো হ'ব 0 যদি এভাৰেজ ওলাব লাগে এভাৰেজটো কেনেকৈ ওলাব এতিয়া আমি জেনাৰেলি 6টা সাবজেক্ট থাকে আমাৰ হাই স্কুল লেভেলত সে মেট্ৰিকত 6টা সাবজেক্টৰ এভাৰেজ কেনেকৈ ওলাম 6টা সাবজেক্টৰ এভাৰেজ ওলাম প্ৰথমটো সাবজেক্ট সে সায়েন্সৰ কাৰণে লিখো সে 60 আকৌ আমি ম্যাথছৰ কাৰণে লিখো সে 30 সে আকৌ এছামিছৰ কাৰণে লিখো সে 35 আকৌ ইংলিছৰ কাৰণে লিখো সে 40 আকৌ সোশ্যাল সায়েন্সৰ কাৰণে লিখো সে 60 আকৌ আমি আৰু কি বাকি থাকি সে আমি এডভান্স ম্যাথছৰ কাৰণে লিখিলো আমি 60 এতিয়া এই গোটেইকেইটা নম্বৰ টোটাল নম্বৰ গোটেইকেইটা ডিভাইডেড বাই যিকেইটা সাবজেক্ট আছিল সেইকেইটা সাবজেক্টৰে ডিভাইড কৰিব লাগে 6 যদি আমি ইকুৱেল ওলাও তেতিয়া প্ৰত্যেকটো সাবজেক্টৰ কিমানকে এভাৰেজ মাৰ্ক কিমান হৈছে সেইটো ওলাই যাব সেইটো হৈছে এভাৰেজ নাম্বাৰ এতিয়া এভাৰেজ ভেলোসিটি কেনেকৈ ওলাব এতিয়া u1 প্ৰথমটো ভেলোসিটি u2 দ্বিতীয়টো ভেলোসিটি u3 তৃতীয় প্লাস ডট 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 এনেকৈ un and the velocity that exists থাকিলে তার এভারেজ ভেলোসিটি হ'ব ডিভাইডেড বাই n নাম্বার অফ ডেড চার্জ দ্যাট মিন্স ইকুয়াল টু এভারেজ ভেলোসিটি আমি অলপ কি গম পাইছিলো যে এভারেজ ভেলোসিটি হৈছে 0 অর্থাৎ এটা কন্ডাক্টৰৰ ভিতৰত এভারেজ থার্মেল ভেলোসিটি ইজ 0
এতিয়া আমি কনসেপ্টটো লম ড্ৰিফট ভেলোচিটিৰ কাৰণে ম্যাথমেটিক্যাল এক্সপ্ৰেছন আমি ওলাব বিচাৰিছো যদি ম্যাথমেটিক্যাল এক্সপ্ৰেছন ওলাব বিচাৰো তাৰ কাৰণে ডায়াগ্ৰাম প্ৰথমতে মই ড্ৰ কৰি লৈছো এতিয়া আছে এটা কন্ডাক্টৰ আছে ইয়াত এটা কন্ডাক্টৰ দিস ইজ এ কন্ডাক্টৰ ওকে মই ইয়াতে I am applying electric field for this is a positive side and this is a negative side. Okay, this is the direction of electric field from positive to negative. So direction of electric field is from positive to negative. So magnitude of the electric field is E. E is known as a electric field intensity. অর্থাৎ বৈদ্যুতিক ক্ষেত্র প্রাবল্য বুলি কোৱা হয়. Okay. এটা ইলেক্ট্রিক ফিল্ড এপ্লাই কৰিলে তাৰ সিচুৱেচনটো কেনেকুৱা হ'ব সে ড্ৰিফট ভেলোচিটি কনসেপ্টটো আমি লোৱাৰ আগতে থাৰ্মেল ভেলোচিটি কনসেপ্টটো মই দিছিলো যে কি হয় এটা ইলেক্ট্ৰন জাস্ট মুভ কৰিব থাৰ্মেল এনাৰ্জিৰ কাৰণে এটা থাৰ্মেল ভেলোচিটি ক'ব সেই কাৰণে ইলেক্ট্ৰনটো এনেকৈ সে মুভ কৰিব এনেকুৱা বহুত আছে সে ইয়াতে হ'ব এনেকুৱা আহিব সে আকৌ ইয়াতে হ'ব সে এনেকুৱা আহিব ওকে মই এটা পাৰ্টিকুলাৰ থাৰ্মেল ভেলোচিটি মই ড্ৰ কৰিছো তল এনেকুৱা থাৰ্মেল ভেলোচিটি মই এনেকৈ ড্ৰ কৰিছো দিস ইজ দ্য ডাইৰেকশন অফ থাৰ্মেল ভেলোচিটি এতিয়া ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে লগে কি হ'ব এটো সে পজিটিভ সাইড এটো নেগেটিভ ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে লগে এটো ইলেক্ট্ৰন এতিয়া পজিটিভ ইলেক্ট্ৰন টু নেগেটিভ তেতিয়া হলে পজিটিভৰ পৰা ইলেক্ট্ৰনটো কি এট্ৰাক্ট হ'ব ওকে ইলেক্ট্ৰনটো ইয়াৰ পৰা এট্ৰাক্ট হ'ব এটো পয়েন্টত এফালে আহিলে এটো পয়েন্টত আহাৰ লগে আকৌ ইয়াক এফালে এট্ৰাক্ট কৰিব ইয়াত গুচি আহিলে আকৌ ইয়াত এফালে এট্ৰাক্ট কৰিব আকৌ ইয়াত এফালে এট্ৰাক্ট কৰিব আকৌ ইয়াত আহিব এট্ৰাক্ট কৰিব আকৌ এফালে আহিব এট্ৰাক্ট কৰিব আকৌ এফালে আহিব এফালে এট্ৰাক্ট কৰিব ultimately direction of this electron is this এতিয়া ইয়াৰ আগতে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ আগতে ইলেক্ট্ৰনটোৱে randomly মুভ কৰি আছিল with a thermal velocity as a result we got the average thermal velocity is 0 এটা ইলেক্ট্ৰনটো কি হ'ল যাব লগা আছিল এইফালে কিন্তু ইলেক্ট্ৰনটো এইফালে নহল কার কাৰণে নহল ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে ইলেক্ট্ৰনটো এইফালে শিফট হ'ল this shifting from this direction to this direction this is called drifting আৰু ইয়াক কি বুলি কোৱা হয় ইয়াক drifting বুলি কোৱা হয় ইয়াক drifting বুলি কোৱা হয় and that particular velocity for that particular situation that velocity is known as a drift velocity okay drift velocity এতিয়া এটা আছে thermal velocity আৰু drift velocity আমি সে ইয়াতে velocity মই v বুলি কৈছো সে প্ৰথম পাৰ্টিকুলাৰ কাৰণে ইয়াত আছে u1 আৰু এটো কৈছো v1 এতিয়া ইয়াতে যদি মই আৰু এটা ল চাও ভেক্টৰৰ ৰুল এতিয়া ট্ৰায়াঙ্গুলাৰ ৰুল এটা স্যাটিসফাই হৈ আছে কেনেকে যেটো এটা ডাইৰেকশনাল ভেক্টৰ আকৌ এটা ডাইৰেকশনাল ভেক্টৰ তেতিয়া ৰিজাল্টেন্ট ভেক্টৰটো হ'ব এই দুটা ডাইৰেকশনৰ উল্টা ডাইৰেকশন দিস ইজ দা ৰিজাল্টেন্ট ভেক্টৰ এন্ড দিস ইজ দা ডাইৰেকশন okay ইয়াতে এটা মই ডিসকাস কৰো দিস ইজ দা কনসেপ্ট অফ হায়ার সেকেন্ডারি ফার্স্ট ইয়ার okay now we got the concept of drifting এতিয়া ড্রিফটিংৰ কাৰণে আমি কি পালো তেতিয়া হলে এটো প্লাস এফালে হ'ব মাইনাস এটো ইলেক্ট্ৰন আছিল এফালে যাব লগা আছিল এটো ইলেক্ট্ৰন আছিল এফালে যাব লগা আছিল এটো ইলেক্ট্ৰন আছিল এফালে যাব লগা আছিল এতিয়া ইলেক্ট্ৰনটো এফালে যাব লগা আছিল এফালে নাযা কি হয় ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে শিফট হ'ব ড্ৰিফট হ'ব এফালে অৰ্থাৎ এফালে হ'ব এইটো ডাইৰেকশন আকৌ এটো এফালে যাব লগা আছিল এফালে নাযা কোনফালে যাব এটো এফালে যাব again এটো এফালে শিফট হ'ব again এটো এফালে যাব লগা আছিল এফালে নাযা কোনফালে যাব এফালে শিফট হ'ব অৰ্থাৎ again this direction অর্থাৎ velocity drifting or velocity যদি আমি চাও এটু অর্থাৎ এইফালে আকৌ drifting or velocity এর ক্ষেত্রে যদি চাও again এইফালে আকৌ drifting or velocity আকৌ যদি চাও again এইফালে ultimately গোটেইবিলাক drifting velocity direction হৈছে in this direction towards left তেতিয়া ইয়াৰ কাৰণে আমি এভাৰেজ velocity লব পাৰো এভাৰেজ velocity আমি কেনেকৈ পাম এভাৰেজ velocity আমি যদি লাইভ পাৰো তেতিয়া আমাৰ drift velocity mathematical expression টো ওলাই যাব কেনেকৈ কৰিম আমি প্ৰথমতে চাব বিচাৰিছো আমি নিউটনস আমি সবে জানো
Newton's second law second form Newton's second law second form কি F equal to কি ma এটো আমি সবে জানো এতিয়া F equal to যদি ma হয় তেতিয়ালে ইয়াৰ পৰা আমি a কি লিখিব পাৰো a equal to কি হ'ব F by m F তো আছে m টো ইফালে হৰণ হৈ গ'ল এতিয়া a ৰ ভ্যালুটো আমি কি পালো F by m পালো ওকে নেক্সট again F equal to কি force আৰু electric field intensity মাজত ৰিলেশনটো কি আছিল F equal to q e অর্থাৎ এটো হৈছে force আৰু হৈছে electric field intensity এই force আৰু electric field intensity মাজত ৰিলেশনটো হৈছে F equal to q e যদি F equal to q e হয় আমাৰ এই ক্ষেত্ৰত চার্জটো কি আছিল ইলেক্ট্রন ওকে F equal to চার্জটো কি ইলেক্ট্রন চার্জ কি নেগেটিভ ওকে নেগেটিভ e ওকে e এটা লিখিলো তেতিয়া হলে আমি ফোর্সৰ যে ভ্যালু পালে এই ফোর্সৰ ভ্যালুটো আমি এই ইকুয়েশনত বহাই দিম যদি বহাই দিলে তেতিয়া হলে কি লব a ওলালে ইকুয়াল টু কি লব মাইনাস e divided by m okay therefore acceleration of that particle is a equal to minus e by m okay এইখিনি লাগি আমি গম পাবো থাকক এইখিনি এতিয়া আমি হায়ার সেকেন্ডারি ফার্স্ট ইয়ার এটা কনসেপ্ট পাইছিলো হেতু আছিল কাইনেমেটিক্স ইকুয়েশন কেটা কি আছিল যে কাইনেমেটিক্স ইকুয়েশন আছিল v equal to u plus at this is the first kinetic equation s equal to ut plus half of at square this is the second kinetic equation and third one is v square plus u square equal to twice s এতিয়া হে হায়ার সেকেন্ডারি ফার্স্ট ইয়াৰৰ কাইনেমেটিক্স ইকুয়েশনৰ পৰা কাইনেমেটিক প্রথম ইকুয়েশনটো লাগে কাইনেমেটিক্স ফার্স্ট ইকুয়েশন to কি v equal to u plus okay u plus at আমাৰ যেটো আগৰ সিচুৱেচন আছিল হে সিচুৱেচনটো এনেকুৱা আছিল thermal velocity okay this is thermal velocity direction okay this is the drifting and this is called drift velocity okay u এতিয়া u টো আমি পালো thermal velocity এতিয়া v পালো এতিয়া u আৰু v আমি ইয়াৰ পৰা আমি দেখা পালো গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো v ৰ পৰা ভেক্টৰ চিন দিছো it is a vector quantity this is also a vector quantity again acceleration is a vector quantity this is the general equation this is the first kinematic equation v equal to u plus at এই ইকুয়েশনটো আমি কি করি এই ইকুয়েশনটো আমাৰ এই সিচুৱেচনটো এপ্লাই কৰিব ট্ৰাই কৰিম এতিয়া প্ৰথমটো পাৰ্টিকুলাৰ কাৰণে যদি কৰো তেতিয়ালে কি হ'ব v1 u1 this is acceleration we have already got this is the value of acceleration of all the electron সকলোবিলাক electron এটো velocity এটো acceleration এই acceleration value আমি ইয়াতে ইউজ কৰিব পাৰো ওকে তেতিয়া টাইম টু কি আমি জানিব বিচাৰিছো এতিয়া এই টাইম টু এতিয়া এটা ইলেক্ট্ৰন এনেকে আহি আছে এনেকে আহি কিনে ইয়াতে খুন্দা পাছত ইয়াতে ঘূৰি যাব এতিয়া ইয়াৰ পৰা ইয়াতে আহোতে ইয়াৰ যিখিনি টাইম লাগিলে ই বেলেগৰ লগত কোনো বাধা পোৱা নাই একো বাধা পাইছে নাই পোৱা গতিকে এই ইলেক্ট্ৰন আহিলে এনেকে আকৌ ইয়াতে বাধা পালে এনেকে ঘূৰি গ'ল আকৌ এফালে বাধা পালে আকৌ এনেকে ঘূৰি আহিব তেতিয়া হলে ইয়াৰ পৰা ইয়ালে আহিলে এতিয়া ইয়াৰ পৰা ইয়ালে আহোতে তাৰ টাইমটো কিমান লাগে ইয়াৰ পৰা ইয়ালে আহোতে যে টাইম লাগিলে সেইটো টাইম এতিয়া বেলেগ এটা ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালে যাওঁতে বা ইয়াৰ পৰা ইয়ালে যাওঁতে তাৰ যিটো ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালে যিটো টাইমটো বেলেগ হ'ব পাৰে তেতিয়া হলে সে প্ৰথমটো পাৰ্টিকুলাৰ কাৰণে ভেলোসিটি 1 হ'ল thermal velocity 1 হ'ল আৰু acceleration তো এটাই হলো সকলোবিলাক ইলেক্ট্ৰন কাৰণে তেতিয়ালে q কি হ'ব 1 হ'ব এতিয়া v1 equal to u1 plus at1 for first electron প্ৰথমটো ইলেক্ট্ৰন কাৰণে সেকেন্ড ইলেক্ট্ৰনৰ কাৰণে কি হ'ব v2 u2 plus at2 again third কাৰণে কি হ'ব v3 equal to u3 plus at3 এতিয়া আমাৰ কিমানটা ইলেক্ট্ৰন আছে n নম্বৰটা ডট 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 vn equal to un plus a vector tn ওকে তেতিয়া হলে এনেকুৱা আমি এক্সপ্ৰেছনটা পাই থাকিম v1 v2 v3 dot 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 vn অর্থাৎ n number of electron contains in the particular conductor এতিয়া এইকেইটা এক্সপ্ৰেছনৰ পৰা আমি কি কৰিব
পাৰো তাৰ এভাৰেজটো ওলাব পাৰো এতিয়া এভাৰেজটো কেনেকৈ ওলাম এটো প্ৰথম সেকেন্ড থাৰ্ড ফোৰ্থ যিমান কেইটা আছে গোটেই কেইটা আমি যোগ কৰিম ডিভাইডেড বাই n তাৰ এভাৰেজটো ওলাই যাব কেনেকৈ কৰিম এভাৰেজটো আমি কেনেকৈ কৰো এভাৰেজটো আমি ক'ব পাৰো এভাৰেজ velocity আমাৰ কি হ'ব সো এভাৰেজ velocity আমি ওলাব পাৰো কেনেকৈ ওলাব পাৰো যে v1 প্লাস লেফট সাইড আগৰ যে কেইটা ইকুয়েশন আছিল তাৰ লেফট সাইড গোটেই কেইটা v1 v2 v3 তো v2 প্লাস v3 প্লাস ডট 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 প্লাস v of n ডিভাইডেড বাই কি n ওকে n লিখিলো ইকুয়াল রাইট সাইডে কি আছে গোটেই কেইটা রাইট সাইডে আছে v1 ৰ কাৰণে আছিল তোমাৰ u1 প্লাস at1 লিখিছো u1 প্লাস at1 আকৌ v2 ৰ কাৰণে কি আছিল v2 ৰ কাৰণে আছিল u2 প্লাস at2 প্লাস ডট 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 এনেকে আমি প্লাস u of n প্লাস atn এনেকা এক্সপ্ৰেশন পাইছিলো এফালে n ৰে ডিভাইড কৰিছো কাৰণ এভাৰেজ ওলাইছো এফালে n ৰে ডিভাইড কৰিব লাগিব n ৰে ডিভাইড কৰিছো ওকে এতিয়া এইখিনি কি ওলাই আছে এইখিনি এভাৰেজ ভেলোসিটি ওলাই আছে যেটো আমাৰ প্ৰয়োজন আছে this average velocity is known as a drift velocity তেতালে এইখিনি এক্সপ্ৰেশন এখানে আমি কি লিখব পারো drift velocity vt ওকে নেক্সট ইকুয়াল u1 plus at1 u1 u2 u3 ডট 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 un এখানে আমি এক্সাইট করিছো কেনে করি u1 লিখিলো প্লাস u2 লিখিলো প্লাস u3 লিখিলো প্লাস ডট 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 প্লাস un লিখিলো একে কথা প্লাস এতিয়া at1 লিখিলো at1 plus at2 plus at3 plus dot 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 plus atn একে কথা হল কিয় কারণ ইয়াতে u1 আছে ইয়াতে u1 u2 খালি রিঅ্যারেঞ্জ কৰিছো u1 তো যত আছিল u1 তো তাতে আছে তে u2 তো ইয়াতে আছিল ইয়াতে লিখিছো at1 তো ইয়াতে আছিল at1 তো ইয়াতে লিখিছো একে কথা গতিকে n তো ইয়াতে লিখিলো ওকে এতিয়া drift velocity vt equal to u1 plus u2 plus u3 plus dot 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 un এইখিনি বস্তু আমি সেপারেট যদি কৰো কেনেকৈ লিখিব পাৰো u1 plus u2 plus u3 plus dot 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 plus কি un divided by কি n ওকে plus this plus again ইয়াতে কি আছে at1 ওকে at1 plus at2 plus at3 plus dot 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 plus কি atn divided by কি আছে atn n সেপারেট কৰিছো n ক যদি আমি আকৌ লহাটো এলসিয়াম দিলে আকৌ নিচিনা লব এটলে লব একে কথা ওকে v vt এতিয়া এইখিনি বস্তু যে আমি পালো এই বস্তুখিনি যদি কোনবাই আকৌ চাব বিচাৰিছে ভিডিওটো আকৌ ব্যাক কৰিলে হ'ল প্ৰথম অৱস্থাত পাব কাৰণ এইখিনি আছিল u1 u2 u3 dot 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 un divided by n এটো আছিল এভারেজ থার্মাল ভেলোসিটি এভারেজ থার্মাল ভেলোসিটি কিমান আছিল 0 বহাই দিছো ইয়াতে 0 বহাই দিলো প্লাস কি হ'ব at1 plus at2 plus at3 plus dot 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 plus atn okay divided by কি আছে n আছে n okay মই এখিনি মুছি দিছো বাৰে মই মুছি দি আছো সেই কাৰণে কোনোবা যদি এটো নোট ডাউন কৰিব বিচাৰিছে ভিডিওটো পজ কৰি তাৰপিছত নোট ডাউন কৰি লিব এতিয়া মই এখিনি মুছি দিছো দিয়াৰ পাছত ফাইনাল ইকুয়েশনটো আমি কি পালো ফাইনালি আমি পালো এটো ইকুয়েশন ইয়াতে লিখিছো vd ওকে vd ইকুয়াল টু 0 টু আমি বাদ দিছো যে এর কোনো মিনিং নাই ইয়াতে মিনিংলেস এতিয়া আমি লিখিব পাৰো কি ইয়াতে at1 প্লাস কি at2 yes প্লাস at3 ওকে প্লাস ডট 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 প্লাস atn ডিভাইডেড বাই কি n ওকে ইয়াৰ পৰা আমি কি কৰিব পাৰো vd ইয়াতে লিখিলো ইকুয়াল টু a ইয়াতে আলটিমেটলি এটো আমি কমন লব পাৰো এটো আমি কমন লৈছো লোৱাৰ পাছত ইয়াতে লিখিলো t1 t2 plus t3 plus dot 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 plus tn divided by কি আছে n লিখিলো what is this t1 plus t2 plus t3 plus dot 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 tn divided by n এই যিখিনি বস্তু এইখিনি কোৱা হয় এভারেজ রিল্যাক্সেশন টাইম বুলি কোৱা হয় আৰু এইখিনি টাউ ৰে বুজোৱা হয় টাউ
টাউৰে বুজোৱা হয় তেতিয়া হলে আমি কি লিখিব পাৰো VD ইকুৱেল টু a and কি লিখিব পাৰো টাউ লিখিব পাৰো ওকে ভেৰি গুড ফাইন এতিয়া আমি কি কৰিম নেক্সট VD okay VD equal to we got acceleration আগতে কাৰণ তোমালোকে চাব বিচাৰিছে অলপ অলপ ভিডিওটো পাব আমি ওলাইছো কি ওলাইছিলো a equal to কি আছিল minus e divided by কি আছিল m আছিল এটো আগৰ পৰা আমি লৈ ইয়াতে বহাই দিছো যদি বহাই দিও কি হ'ব minus e divided by কি হ'ব m কাৰ লৈ বহাই দিছো এই a ৰ লৈ ইয়াতে বহাই দিছো এইখিনি বহাই দিও into this now okay this is relaxation time this value this okay next vd drip velocity equal to minus e divided by m into tau this is the relation this is the expression this is the mathematical expression for drip velocity যেটো আমি আহিকিনে প্ৰথমতে ফাৰ্স্ট যেটো টপিক লিখিছো ফার্স্ট যেটো আমি ম্যাথমেটিক্যাল ফর্ম লিখিছিলো এটো আছিল আৰু হেটো আমি উলাই কিনে দেখালো তেতিয়া হলে drip velocity mass of the charged particle this is the charge this is the applied electric field and this is relaxation time এতিয়া in general এই ইকুয়েশন টো কেনেকৈ লিখা হয় in general এই ইকুয়েশন টো কেতিয়াবা generally এটো কি কৰে generally vd equal to এই নেগেটিভ সাইনটো লিখা নহয় কিয় লিখা নহয় আমরা ডিসকাস কৰিছো e divided by m into কি টার্ম এই নেগেটিভ যেটো সাইন এই নেগেটিভটোৱে ইয়াতে বেলেগ একো নহয় ড্ৰিপ ভেলোসিটি আৰু এই ইলেক্ট্ৰনৰ ডাইৰেকশনৰ কথা কৈ আছে কেনেকে কাৰণ এটা কন্ডাক্টৰ আছিল এনেকুৱা কন্ডাক্টৰটো আছিল এনেকুৱা তাৰ পাছত কি হ'ল ইয়াতে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা হ'ল ইলেক্ট্ৰিক ফিল্ড কোনফালে এপ্লাই কৰা হ'ল এফালে গ'ল ইলেক্ট্ৰিক ফিল্ড ই ড্ৰিপ ভেলোসিটিৰ বিলাকৰ ডাইৰেকশন কোনফালে আছিল আমি যদি লও এইটো ইলেক্ট্ৰন কোনফালে শিফট হৈছিল এফালে আৰু এইটো কাৰণে কোনফালে শিফট হৈছিল এফালে তাৰমানে এইফালে a2 আৰু এনেকুৱা বহুত আছে গোটেইবিলাক যোগফলটো কি এভাৰেজ যেটো পাইছিল সেইটো কি ড্ৰিপ ভেলোসিটি তাৰমানে direction of electric field and this is the direction of average velocity this means this negative sign indicates direction of drip velocity and direction of applied field is opposite অর্থাৎ এই a2 আৰু a2 vd আৰু a2 ডাইরেকশন উল্টা সেই কাৰণে ইয়াতে নেগেটিভ সাইনটো আহিছে নেগেটিভ সাইনৰ মিনিং এইটো এতিয়া আমি এটা নিউমেৰিকেল কৰিব লাগে তেতিয়া কি কৰিম তেতিয়া আমি এইটো লিখিম ডাইৰেক্টলি হয় কাৰণ নেগেটিভ সাইনটো বেলেগ